নমস্কাৰ মই অচ্যুত সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজিৰ এইটো ভিডিঅ'ত মই দশমমান শ্ৰেণীৰ গণিতৰ অনুশীলনী R2ৰ অংকখিনি কৰি দেখাম। সো দেৰি নকৰি আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নটো দিয়া আছে তলৰ সংখ্যাকেইটাৰ বৰ্গ সংখ্যাৰ এককৰ স্থানত কি হ'ব। যেহেতু ইয়াত 4টা দিয়া আছে সংখ্যা 272, আমি ফাৰ্ষ্টত এই 272টো কৰিম। সো কুৱেশ্যন নম্বৰ 1ৰ আমি একক সলভ কৰিম 272। এই সংখ্যাটো বৰ্গ সংখ্যাৰ এককৰ স্থানত কি হ'ব সেইটো আমাৰ প্ৰশ্নটোত সুধিছে। মানে এই সংখ্যাটোক আমি পূৰণ কৰিলে তাৰ এককৰ স্থানৰ সংখ্যাটো কি হ'ব সেইটোৱে তাৰ উত্তৰটো হ'ব। যেহেতু আমাৰ ইয়াৰে বৰ্গ সংখ্যাৰ এককৰ স্থানটো কি হ'ব সেইটো সুধিছে। মানে 272 স্কোৱাৰৰ এককৰ স্থানত কি থাকিব, 272 স্কোৱাৰৰ এককৰ স্থানত যি থাকিব সেইটোৱে ইয়াৰে এনচাৰটো হ'ব। সো আমি এটা মই যেনে উদাহৰণ দি দিছোঁ। ধৰি লোৱা এটা সংখ্যা 5ৰ স্কোৱাৰ মানে 5ৰ বৰ্গ। এই 5 সংখ্যাটোৰ বৰ্গ সংখ্যাৰ এককৰ স্থানত কি থাকিব 25 হ'ল। সো ইয়াৰে যিটো 5 এই 5টোৱে হ'ল 5ৰ বৰ্গ সংখ্যাৰ এককৰ স্থানৰ সংখ্যা। ঠিক তেনেদৰে 272টোৰ এককৰ স্থানৰ সংখ্যা কি হ'ব সেইটো সুধিছে। এইটো কৰিবৰ কাৰণে আমি 272টোক আমি দীঘলীয়াকৈ পূৰণ কৰিব কোনো দৰকাৰ নাই। এনেকৈ 272/272 এই ধৰণে কৰিবৰ কোনো আৱশ্যক নাই। যেহেতু এই ধৰণে কৰিলে আমি 2 2 4 2 7 14 4 উকললে 1 2 2 4 1 5 এনেকৈ কৰি গৈ থাকিব লাগিব। শেষত এনেকৈ ইয়াত চাই ওলাব লাগিব। সেইখিনি কৰাতকৈ চিধা আমি ডাইৰেক্টলি কি কৰিব লাগে, ইয়াৰ এককৰ স্থানত যিহেতু সংখ্যাটো 2 আছে, এই 2 সংখ্যাটোৰ বৰ্গ সংখ্যা কি হ'ব ইয়াত আমি কৰি ৰাখিছোঁ। 2 × 2 মানে কিমান হ'ব, 2 স্কোৱাৰ মানে কিমান হ'ব 2 × 2, 2 স্কোৱাৰ মানে কিমান 4, 4 মানে কিমান হ'ব 4 মানে এই যিটো 4 ওলালে এই 4টোৱে হ'ল তাৰ 272 সংখ্যাটোৰ বৰ্গ সংখ্যাৰ এককৰ স্থানৰ সংখ্যা। এতেকে 272ৰ বৰ্গ সংখ্যাৰ একক স্থানত কিমান থাকিব 4 থাকিব। সেইটো আমি বুজি পাইছোঁ। সো আমি এটা 2 নম্বৰটো কৰি দিম। কিমান আছে 2 নম্বৰটো দিয়া আছে 79, আমি 79ক কৰিম। সেম একে ইয়াৰে এককৰ স্থানত কি আছে, যেনেকৈ ইয়াত 2 আছিলে ইয়াত কি আছে 9 আছে। সো আমি 9ক কৰিম। 9ক কৰিলে কিমান হ'ব 9 স্কোৱাৰ মানে কিমান 9 × 9 সমান কিমান হ'ল 81। ইয়াৰে এককৰ স্থানত কিমান ওলালে 81ৰ 1 ওলালে। সো ইয়াৰে যিটো এককৰ স্থানৰ সংখ্যা হ'ব সেই সংখ্যাটো হ'ব 1। মানে 79ক বৰ্গ কৰিলে তাৰ এককৰ স্থানৰ সংখ্যাটো পোৱা হ'ব 1। এতেকে এককৰ স্থানত থাকিবলগীয়া সংখ্যাটো হ'ল 1। এককৰ স্থানত থাকিব লগা সংখ্যা হ'ল সমান 1। এতিয়া আমি 3 নম্বৰটো দিয়া আছে কি 3 নম্বৰটো দিছে 400ক কৰিব দিছে। আমি 400টোৰ এককৰ স্থানৰ সংখ্যাটো কি হ'ব 400ৰ 3 নম্বৰটো দিয়া আছে 400। 400ৰ এককৰ স্থানৰ সংখ্যাটো কি হ'ব, যিহেতু সেম একে ইয়াৰে 79ৰ আমি 9টো মাল্টিপ্লাই কৰিছিলোঁ মানে স্কোৱাৰ কৰিছিলোঁ, ইয়াৰ 0ৰ স্কোৱাৰ হ'ব। 0 স্কোৱাৰ মানে কিমান হ'ব 0 স্কোৱাৰ = 0। সো আমি জানিলোঁ যে এতেকে 400ৰ এককৰ স্থানত কি থাকিব, একক স্থানত থাকিব 0 থাকিব। এতিয়া আমাৰ 4 নম্বৰটো দিয়া আছে কি 2637, ইয়াৰে এককৰ স্থানত কি থাকিব সেইটো সুধিছে। 4 নম্বৰটো আমি কৰি দিম। 4 নম্বৰটো দিয়া আছে 2637, ইয়াৰে এককৰ স্থানত কি আছে সেইটো কৰিবলৈ আমি গোটেইটো মাল্টিপ্লাই কৰিব নালাগে। এনেকৈ যিটো মতে দেখাই দিছিলোঁ এনেকৈ মাল্টিপ্লাই কৰিব কোনো আৱশ্যক নাই। ইয়াৰে যিটো এককৰ স্থানৰ সংখ্যা 7 আছে এই 7টোকে আমি স্কোৱাৰ কৰি দিম। 2637 গোটেইটো স্কোৱাৰ কৰিব দৰকাৰ নাই। এককৰ স্থানত 7 আছে গতিকে 7ৰ স্কোৱাৰটো কৰি দিম। কিমান হৈ গ'ল 49। ইয়াৰে এককৰ স্থানত কিমান ওলাল 9। গতিকে ইয়াৰে যিটো বৰ্গ সংখ্যা মানে 2637 স্কোৱাৰৰ বৰ্গ কৰিলে তাৰ মানে স্কোৱাৰ কৰিলে তাৰ এককৰ স্থানত থাকিব লগা সংখ্যাটো হৈ গ'ল 9। যেতেকে একক স্থানত থাকিব সমান 9। বা এইটো কেনেকৈও লিখিব পৰা যায় 2637ৰ
বৰ্গ কৰিলে একক স্থানত থাকিব লগা সংখ্যাটো হ'ল 9 তেনেকৈও লিখিব পৰা যায় সো এতিয়া আমি ডাইৰেক্ট 2 নম্বৰ প্ৰশ্নটোলৈ আহোঁ 2 নম্বৰ প্ৰশ্নটো দিয়া আছে তলৰ সংখ্যাকেইটা পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ কি ইয়াতে সুধিছে যে তলৰ এই সংখ্যাকেইটা পূৰ্ণবৰ্গ সংখ্যা কিয় নহয় সেইটো সুধিছে মানে এই সংখ্যাকেইটা পূৰ্ণবৰ্গ সংখ্যা নহয় এটা আমি 2 নম্বৰ প্ৰথমটো কৰিম 1057 পূৰ্ণবৰ্গ সংখ্যা কিয় নহয় সেইটো আমি ক'বলৈ কৈছে এটা আমি পূৰ্ণবৰ্গ সংখ্যা কি সেইটো আমি ফাৰ্ষ্টত জানিব লাগিব পূৰ্ণবৰ্গ সংখ্যা কোনবিলাকক কয় মই এটা পূৰ্ণবৰ্গ সংখ্যা কোনবিলাকক কয় কৈ দিম 1 * 1 মানে 1 2 * 2 মানে 2 3 * 3 মানে 9 2 * 2 মানে actually 4 আছিল sorry 4 * 4 সমান 16 5 * 5 25 6 * 6 36 7 * 7 49 8 * 8 64 9 * 9 81 10 * 10 100 এতিয়া আমাৰ এইখিনি যিখিনি সংখ্যা ওলালে 1 4 9 16 25 36 49 64 81 100 এইখিনি সকলোখিনি কি হয় এটা পূৰ্ণবৰ্গ সংখ্যা হয় কিয় হয় পূৰ্ণবৰ্গ সংখ্যা যেহেতু ইয়াতে একৰ মাল্টিপ্লাই দুটা আছে সেম আৰু ইয়াতো দুটা আছে ইয়াতো দুটা আছে মানে যেতিয়া যুগ্ম সংখ্যক একে সংখ্যা থাকিব তেতিয়া তাক কি বুলি কয় পূৰ্ণবৰ্গ সংখ্যা বুলি কয় মানে উৎপাদক থাকিব লাগিব কোনোবা সংখ্যাৰ হেতুকে পূৰ্ণবৰ্গ সংখ্যা বুলি কয় এতিয়া আমাৰ মেইনলি জানিব লাগিব পূৰ্ণবৰ্গ সংখ্যা ডাইৰেক্টলি মানে সংখ্যাটো দেখিয়ে ধৰিলা এটা সংখ্যা এই সংখ্যাটো আমি বেলেগ পদ্ধতি নিনিয়াকৈ আমি ডাইৰেক্টলি চাই ক'ব পাৰিম নেকি যে এটো পূৰ্ণবৰ্গ সংখ্যা হয় নে নহয় এতিয়া আমাৰ ইয়াত সুধিছে যে তলৰ সংখ্যাকেইটা পূৰ্ণবৰ্গ সংখ্যা নোহোৱাৰ কাৰণ কি আমি ডাইৰেক্টলি ক'ব পৰাকৈ এই চাৰ্টটো ফাৰ্ষ্ট জানিব লাগিব ইয়াতে কি হৈছে পূৰ্ণবৰ্গ সংখ্যাৰ একক স্থানবিলাকত কি আছে 1 আছে 4 আছে 9 আছে 6 আছে 5 আছে 6 আছে 9 আছে 4 আছে 1 আছে 0 আছে এতিয়া আমি ফাৰ্ষ্টত কি আছে 1 আছে তাতকৈ সৰুকৈ আছে 4 আছে তাৰ পাছত কি আছে 9 আছে মানে 5 টো কৈছো 5 আছে 6 আছে 9 আছে আৰু কি আছে 10 মানে 0 আছে এইকেইটা কি আছে পূৰ্ণবৰ্গ সংখ্যাৰ একক স্থানৰ সংখ্যা এতিয়া ইয়াৰে আৰু এটা কথা জানি লবা সংখ্যাৰ যেতিয়া একক স্থানত 0 থাকে তেতিয়া হেতু পূৰ্ণবৰ্গ সংখ্যা নহয় কিন্তু তাৰ লগতে যদি দশকৰ স্থানতো যদি 0 থাকে তেতিয়া হেতু পূৰ্ণবৰ্গ সংখ্যা হ'ব মানে এটা 0 থাকিলে পূৰ্ণবৰ্গ সংখ্যা নহয় দুটা সংখ্যা থাকিব লাগিব 0 তেতিয়া পূৰ্ণবৰ্গ সংখ্যা হ'ব এতিয়া আমি যেহেতু এটো প্ৰশ্ন কৰিব দিছে 1057 ৰ আমাৰ কি আছে এককৰ স্থানত 7 আছে গতিকে আমাৰ সত্যমতে কি আছিল যে এককৰ স্থানত 1 4 5 6 9 আৰু যুগ্ম সংখ্যক 0 থাকিব লাগিব তেতিয়াহে সংখ্যাটো এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব এতিয়া কি আছে ইয়াত 7 আছে যেহেতু এই শৰ্তত দিয়া মতে সংখ্যা কেইটা নাই গতিকে এটো পূৰ্ণবৰ্গ সংখ্যা নহয় কিয় নহয় যেহেতু ইয়াত এককৰ স্থানত কি আছে ইয়াত একক স্থানত 7 আছে সেয়ে ই কি নহয় পূৰ্ণবৰ্গ সংখ্যা নহয় সেয়ে পূৰ্ণবৰ্গ সংখ্যা নহয় মোৰ আখৰবিলাক অলপ এটা বেয়া তাৰ বাবে কিবা বুজি নাপালে মোক জনাব কমেন্ট বক্সত সো এতিয়া আমি দ্বিতীয়টো যেটো হেতু কৰি দিম দ্বিতীয়টো দিয়া আছে 7928 7928 2 নম্বৰ দ্বিতীয়টো প্ৰশ্ন 7928 ইয়াত কি হৈছে সেম সোয়া ইয়াত 7 ৰ বাবে হৈছে ইয়াত 8 ৰ বাবে হৈছে যেহেতু সত্ৰমতে কি হৈছে এককৰ স্থানত 1 4 5 6 9 আৰু যুগ্ম সংখ্যক 0 থাকিব লাগিব তেতিয়া হেতু সংখ্যা পূৰ্ণবৰ্গ সংখ্যা হ'ব গতিকে ইয়াত যেহেতু 8 আছে গতিকে ই পূৰ্ণবৰ্গ সংখ্যা নহয় সেম একেখিনিকে ইয়াৰ একক স্থানত কি আছে ইয়াৰ একক স্থানত 8 আছে সেয়ে ই পূৰ্ণবৰ্গ সংখ্যা নহয়
এটা আমি 3 নম্বৰটো দিয়া আছে কি দিয়া আছে 3 নম্বৰটোত 222 মানে 222 থাৰ্ডটো কৰিম 2 নম্বৰ প্ৰশ্নত 3টো কৰিছোঁ 222 এটো আমি জানিছো ইয়াৰ যেহেতু একক স্থানত 2 আছে গতিকে ই পূৰ্ণবৰ্গ সংখ্যা নহয় যেহেতু চত্ৰমতে আমাৰ সংখ্যাকেইটা থাকিব লাগিব এইকেইটা এককৰ স্থানত এটাকে ইয়াটো কি আছে ইয়াৰ একক স্থানত 2 আছে শর্টকে লিখি দিছো যেহেতু এখিনি একে লিখি আছো গতিকে টাইমটো ইনে ওয়েস্ট হ'ব গতিকে সেই কাৰণে মই এখিনি নিলিখো তোমালোকে নিজে লিখি লবা ডট ডট দি দিছো ইয়াৰ পাছতো দিয়া আছে 640 কৰিম কোৱেশ্চন নম্বৰ 2 4 নম্বৰটো 640 ইয়াতে কি হৈছে শূন্য আহিছে যেহেতু আমি জানো শূন্য থাকিলে যুগ্ম সংখ্যক থাকিব লাগিব ইয়াতে যেটো এটা আছে আৰু দহকৰ মানে এটো এককৰ ঘৰত শূন্য আছে কিন্তু দহকৰ ঘৰত কি আছে 4 আছে গতিকে এককৰ ঘৰত শূন্য থাকিলে দহকৰ ঘৰটো শূন্য থাকিব লাগিব তেতিয়াহে ই পূৰ্ণবৰ্গ সংখ্যা হ'ব কিন্তু ইয়াৰ যেহেতু অকল এককৰ ঘৰত আছে গতিকে ই পূৰ্ণবৰ্গ সংখ্যা নহয় এটাকে ইয়াত কি হৈছে শূন্য একক ঘৰত আছে কিন্তু দহকৰ ঘৰত 4 আছে সেয়ে কি নহয় সেয়ে ই এটা পূৰ্ণবৰ্গ সংখ্যা নহয় সেয়ে পূৰ্ণবৰ্গ নহয় এটা আমি কোৱেশ্চন নম্বৰ 3 টুলে আহিম এটো 3 টুত কি দিয়া আছে তলৰ সংখ্যা কেইটাৰ বৰ্গ কিমান হেতু খুদিছে আমি কোৱেশ্চন নম্বৰ 3 টু কি খুদিছে তলৰ এই সংখ্যা কেইটাৰ বৰ্গ কিমান হ'ব হেতুকে খুদিছে কোৱেশ্চন নম্বৰ 3 একটো কৰিম 19 ৰ বৰ্গ মানে কিমান 19 স্কয়াৰ মানে কিমান হ'ব 19 into 19 মই শর্ট কেনে দেখাই দিছো 19 স্কয়াৰটো মই ইয়াতে কৰি দিম 19 by 19 into 19 9 গুণ 81 এক উকলিলে 8 9 গুণ 9 উকলা 8 হেতি 17 1 9 গুণ 9 1 গুণ 1 এটো কিমান হৈ গল 1 7 9 16 6 উকলিলে 1 2 1 3 361 মানে 19 বৰ্গ হ'ব 361 এটা আমাৰ নেক্সট টু দিয়া আছে 37 আমি 37 ৰ বৰ্গ কিমান হ'ব হেতু কৰিম 37 ৰ বৰ্গটো কিমান হ'ব 37 স্কয়াৰ মানে কিমান 37 into 37 এটা সলিউশন আছিল এটো কি হৈছে সলিউশন কৰি আছো মানে সলভ কৰি আছো 37 into 37 into 37 কিমান এটা আমি ইয়াত কৰি না দেখাও সো সাইডতে কৰি চাম 37 বাই 37 7 গুণ 49 9 হল কলে 4 7 3 গুণ 21 4 কিমান হলে 25 3 7 গুণ 21 21 1 কলে 2 3 3 গুণ 9 9 2 কিমান হল 11 9 6 3 1 1369 যদি ক্যালকুলেটত ভুল হয় তেতিয়া তোমালোকে মোক কমেন্টত জনাব পাৰিবা যে এটো ভুল হৈছে বুলি আজিৰ ইয়াৰ পাছৰটো দিয়া আছে 3 নম্বৰটো দিয়া আছে 53 কোৱেশ্চন নম্বৰ 3 টো হৈছে 53 দিয়া আছে তে 53 মানে বৰ্গ কিমান হয় 53 স্কয়াৰ মানে 53 into 53 53 into 53 মানে কিমান 53 multiply 53 3 3 গুণ 9 3 5 গুণ 15 5 3 গুণ 15 5 কলা 1 5 5 25 25 একে 26 9 0 8 2 2809 ইয়াৰ মানটো হল 2809 এটা আমি এটো 3 নম্বৰটো পালো আৰু এটা আছে 4 নম্বৰ কোৱেশ্চন নম্বৰ 3 4 এটো আছে এটো কৰিম 78 আছে কোৱেশ্চন নম্বৰ 4 সলিউশন কৰিছো কোৱেশ্চন নম্বৰ 4 কিমান আছে 78 ৰ বৰ্গ কিমান হেতু খুদিছে সেম একে 78 into 78 মাল্টিপ্লাই কৰিলে কিমান হ'ব হেতু এনসাৰটো হ'ব
78/78 8 8 64 4 সকলে 6 8 গুণ 56 56 6 হ'ল 6 8 8 গুণ 56 57 58 59 60 62 আৰু 7 8 গুণ 56 56 6 সকলে 5 7 8 গুণ 49 49 5 হৈ গ'ল 49 5 হ'ল 54 4 8 0 6 6084 ইয়াৰ মানটো কিমান লাগে 6084 মানটো হ'ল 6084 প্ৰুফ এতিয়া আমি কুৱেশ্যন নাম্বাৰ 4 টোলৈ আহিম 4 টোত কি সুধিছে 4 টোত সুধিছে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰিব কৈছে আমাৰ এই যিকেইটা সংখ্যা দিয়া আছে 1 2 1764 4 নম্বৰ 1 টো দিয়া আছে 1764 1764 ৰ মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে তাৰ বৰ্গমূলটো উলিয়াব কৈছে এটা আমি কুৱেশ্যন নাম্বাৰ 4 টো সলভ কৰিম 4 ৰ 1 টো দিয়া আছে কি 1764 মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিত কৰিব কৈছে সো আমি আগতীয়াকৈ জানিব লাগিব মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিটো কি হয় আৰু কেনেকৈ কৰে এটা আমি মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিটো কেনেকৈ কৰে এটা আমি দেখাই দিছো ডাইৰেক্টলি গণিতটোকে কৰি 1764 মানে ইয়াক আমি ডাইৰেক্টলি কৰি দেখাই দিওঁ যেহেতু মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতি কৰিবৰ কাৰণে আমি আটাইতকৈ সৰু সংখ্যাৰে ভাগ কৰিব লাগে এতিয়া আমি যেহেতু আটাইতকৈ সৰু সংখ্যাটো হয় 1 কিন্তু একেৰে যদি ভাগ কৰোঁ কোনোবা এটা সংখ্যাক তেতিয়া সংখ্যাটো কোনো হাল সলনি নহয় সেয়েহে আমি 1ৰ পাছত 2ৰে আমি সংখ্যাবিলাকক সাধাৰণতে সৰু সংখ্যা হিচাপে 2ক ধৰি আমি ভাগ কৰোঁ এটা আমি যেহেতু যুগ্ম সংখ্যা আছে একৰ স্থানত গতিকে 2ৰে ভাগ যাব 2ৰে ভাগ কৰিলে হ'ব 2 8 গুণ 16 ইয়াতে যেহেতু 17 আছিল 1টো ইয়াত গুচি আহিল ইয়াত আকৌ 16 হৈ গ'ল 2 8 গুণ আকৌ 16 হ'ল আৰু ইয়াত 4 আছে 2 2 গুণ 4 আকৌ যেহেতু ইয়াত যুগ্ম আহিলে গতিকে এইটোক আকৌ 2ৰে যাব কিমান হ'ব 2 4 গুণ 8 আকৌ 2 4 গুণ 8 2 গুণ 2 এইটো যেহেতু এককৰ স্থানত কি আহি গ'ল 1 আহি গ'ল অযুগ্ম সংখ্যা গতিকে ইয়াক 2ৰে নেযাব সেয়েহে আমি এই সংখ্যাকেইটাক যোগ কৰি চাম মানে এইটো অযুগ্ম আহিলে অযুগ্ম সংখ্যাৰে যাব কিন্তু অযুগ্ম সংখ্যাৰ আটাইতকৈ সৰু সংখ্যা কোনটোৰে যাব সেইটো আমি চাব লাগিব এতিয়া আমি এই সংখ্যাকেইটাৰ যোগ কৰিম 4 4 8 8 1 9 আমি 9 কিহেৰে যায় অযুগ্ম সংখ্যা ফাৰ্স্ট একেবাৰে সৰু সংখ্যাটো 3 গতিকে আমি 3ৰে কৰিম 3ৰে আমি 4ক এবাৰ যাব 1 থাকিল 1টো আমি ইয়াত দিলো 14 হ'ল 14ৰ 4 বাৰ দিলো 3 4 12 2 থাকিল 2টো ইয়াত আনিলো 21 হ'ল 21ক আমি 7 বাৰ দিলো 3ৰে মানে 3 7 21 এতিয়া আকৌ যেহেতু এইটা যোগ কৰি চাব পাৰিম 1 4 5 5 7 12 যেহেতু 12টোক আমি 3ৰে যায় গতিকে আকৌ 3ৰে দিছো যেহেতু 7 অযুগ্ম গতিকে 7ৰ বাবে আমি 3ৰে কৰিছো 2ৰে কৰিলে নেযাব সেয়ে আমি ডাইৰেক্টলি অযুগ্ম বুলি গম পাই আমি 3ৰে কৰি দিছো আৰু 3ৰে এটোক ভাগ যাব 3ৰে 14ক যাব 4 বাৰ 3 4 গুণ 12 হ'ল 2 থাকিল 7 হ'ল 3 9 গুণ 27 49ক 7ৰে যাব 7 7 গুণ 49 এতিয়া কি হৈছে যেহেতু ইয়াক সুধিছে যে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূলটো উলিয়াবলৈ কৈছে তেকে 1764 ইকুৱেল কিমান পালো কি পালো 2 দুটা 3 দুটা 7 দুটা কি পালো 2 দুটা 3 দুটা 7 দুটা এটাকে বৰ্গমূলটো উলিয়াবলৈ কৈছে 1764 যেহেতু আৰু এইটো এটাকে দিছো 1764 সমান 2 into 2 into 3 into 3 into 7 into 7 কিমান হ'ব যেহেতু বৰ্গমূল আছে গতিকে আমি দুটাৰ এটা ধৰিম 2 দুটাৰ এটা ধৰিম 3 দুটাৰ এটা ধৰিলো আৰু 7 দুটাৰ এটা 7 ধৰিলো ইয়াৰ কি হ'ব 2 3 গুণ 6 6 7 গুণ হ'ল 42 এটাকে আমি উত্তৰটো পাই গলো 42 সুধিছিলে যে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূলটো নিৰ্ণয় কৰিব কৈছিল এটাকে আমি কি পালো 1764 ৰ বৰ্গমূলটো পালো 42 এটাকে 1764 ৰ বৰ্গমূল সমান 42
2 এতিয়া আমি দ্বিতীয়টো কৰিম মানে 4 নম্বৰ দ্বিতীয় প্ৰশ্নটো কৰিম 9216 আছে 9216 ক কৰিব লাগিব দ্বিতীয়টো 9216 সেম একে প্ৰসেস আমি ইয়াতে কি কৰি চাম মানে উৎপাদক বিশ্লেষণ কৰি চাম মৌলিক উৎপাদক 9216 এটোক 2 এ যাব 2 4 গুণ 8 2 6 গুণ 12 আৰু 2 8 গুণ 16 যেহেতু দুটা সংখ্যা একেবাৰতে কৰি দিছো হেয়াৰ মাজত এটা শূন্য দি দিছো আকৌ এটোক 2 এ যাব 2 2 গুণ 4 2 3 গুণ 6 শূন্য 2 4 গুণ 8 আকৌ 2 এ যাব 2 গুণ 2 2 5 30 2 2 গুণ 4 এটো কি হে যাব এটোকো 2 এ যাব 2 5 গুণ 10 2 7 14 2 6 12 সেম আকৌ এটোক 2 এ যাব কিমান যাব 2 2 গুণ 4 2 8 16 2 8 16 আকৌ 2 এ যাব 2 এ কৰি গৈ থাকিব লাগিব যিমান বাৰ ওলাব ভাগ কৰি থাকিব হিমানে ভাগ কৰিব লাগিব 2 এ 1 গল 4 4 হল এটো 2 এ কৰিলো কিমান হ'ব 2 7 14 2 গুণ 2 মানে 2 7 14 2 গুণ 2 এতিয়া আমি 70 যেটো 1 ওলাইছে 71 টো ইয়াত অলপ এটা কৰবাত ভুল হৈ আহিছে সো আমি এটো ৰিপিট নকৰো মই এটো কৰি গলে আকৌ অলপ টাইম ইনে মাইনাস হৈ যাব মানে ওয়েস্ট হ'ব গতিকে তোমালোকে ইয়াৰ ক্যালকুলেশনটো শুদ্ধ কৰিবা মই কৰবাত কিবা এটা এৰি থৈ গৈছো তোমালোকে ইয়াৰ এনসাৰটো সেম একে প্ৰসেসতে কৰি চাবা এটো প্ৰসেসতে যেটো প্ৰসেসত মানে দুটা পেয়াৰ আহিব লাগিব পেয়াৰ থাকিবই যেহেতু ইয়াৰে বৰ্গ সংখ্যা বৰ্গমূল উলিয়াব কৈছে গতিকে পেয়াৰ বনি যাব আৰু ইয়া তেনেকে 71 হিচাপে সিঙ্গল কে ৰখি না যায় থাকিলেও 71 দুটা থাকিব সিঙ্গল নাথাকে গতিকে ইয়াৰ উত্তৰটো এটা বৰ্গমূল ওলাব হেতু বৰ্গমূলটো তোমালোকে সেম এইটো প্ৰসেসত কৰি মোক কমেন্টত জনাই দিবা যে 4 নম্বৰ দ্বিতীয় প্ৰশ্নটোৰ এনসাৰটো এইটো বুলি এতিয়া আমি 4 ৰ 3 নম্বৰটো প্ৰশ্নলৈ আহোঁ 4 ৰ 3 প্ৰশ্নটো কিমান দিয়া আছে 7744 মানে এইটো আছে এইটো কি আছে question 3 7744 ইয়াৰ বৰ্গমূলটো উলিয়াব কৈছে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে 7744 এতিয়া আমি 2 ৰে কৰিম 2 3 গুণ 6 2 8 গুণ 16 2 7 14 2 2 গুণ 4 আকৌ আমি 2 ৰে কৰিম 2 গুণ 2 2 9 গুণ 18 2 3 গুণ 6 2 6 গুণ 12 আকৌ 2 ৰে কৰিম 2 9 গুণ 18 2 6 গুণ 12 2 8 গুণ 16 আকৌ 2 ৰে কৰিম 2 গুণ 2 2 4 গুণ 8 2 8 16 2 4 গুণ 8 এতিয়া আমি আকৌ 2 ৰে কৰিম 2 গুণ 2 2 গুণ 4 2 4 গুণ 8 2 2 গুণ 4 2 ৰে কৰিম 1 2 1 এতিয়া যেহেতু এটো অযুগ্ম সংখ্যা ওলালে ইয়াক কি হ'ব 2 ৰেও না যায় আৰু অযুগ্মভাৱে অযুগ্ম সংখ্যা 3 ৰেও না যায় গতিকে আমি ডাইৰেক্ট জানো 11 এ যাব 11 কিমান হ'ব 21 ইয়াতে কি ওলালে 7744 সমান কিমান ওলালে দুটা তিনটা মানে কেটা ওলালে 2 6টা ওলালে 3টা 4টা 5টা 6টা আৰু 11 কেটা ওলালে দুটা ওলালে 2 6টা আৰু 11 দুটা ওলালে দেখে 7744 equal 2 into 2 into 2 into 2 into 2 into 2 into 11 into 11 2 কেটা আছে 6টা 2 2 3 সমান কিমান হ'ব এটো লাইন বাই লাইন দিব লাগে অলপ এটা ইয়াতে দি দিছো
2 দুটাৰ বাবে এটা ললো যেহেতু বৰ্গমূল উলিয়াব কৈছে আৰু এই দুটা 2ৰ বাবে এটা 2 লৈছো আকৌ এই দুটাৰ বাবে এটা লৈছো আৰু এই 11 দুটাত এটা 11 লৈছো ইয়াৰ মাল্টিপ্লাইটো কিমান হ'ব 2 দুগুণ 4 4 দুগুণ 8 8 এগাং 88 মানে 88 হ'ব ইয়াৰ বৰ্গমূল 7 7 4 4ৰ বৰ্গমূলটো হ'ব 88 প্ৰুফ এটা আমি কোৱেশ্চন নাম্বাৰ যেটো থাৰ্ড আছিল 9801 এটো তোমালোকে নিজে কৰিবা কৰি মোক কমেন্টত জনাবা যদি কিবা নোৱাৰা তেতিয়া হলে মোক কৈ দিবা মই কৰি দিম নেক্সট ভিডিও এটা বনাই এটা আমি কোৱেশ্চন নাম্বাৰ 5 টো লৈ আহো তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব এটো খুদিছে কোৱেশ্চন নাম্বাৰ 5 ৰ 1 নম্বৰটো দিয়া আছে সলিউশন কৰিম কি দিয়া আছে 1525 এই সংখ্যাটোক আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিব লাগিব যাৰ মানটো আমি এটা পূৰ্ণবৰ্গ সংখ্যা পাম এটো মানে এটা পূৰ্ণবৰ্গ সংখ্যা নহয় ইয়াক এনেকুৱা এটা সৰু সংখ্যাৰে পূৰণ কৰিব লাগিব যিটোৰে পূৰণ কৰিলে সংখ্যাটো আমি পূৰ্ণবৰ্গ সংখ্যা এটা পাম পূৰ্ণবৰ্গ সংখ্যা কোনবিলাক জানাই যেহেতু 25 টো এটা পূৰ্ণবৰ্গ সংখ্যা হয় কিন্তু সিঙ্গল 5 টো এটা পূৰ্ণবৰ্গ সংখ্যা নহয় গতিকে 5 টোৰ লগত যদি আমি এটা 5 পূৰণ কৰো তেতিয়া এটো এটা মানটো কিমান হ'ব 25 মানে প্ৰশ্নটো এনেকুৱাকৈ আহিছে যে এটো 1525 ৰ ঠাইত যদি 5 থাকে ধৰা 5 থাকে তেতিয়া কি হ'ব যে 5 ৰ লগত আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব 5 ৰ লগত আটাইতকৈ সৰু সংখ্যা 5 ৰে পূৰণ কৰিব লাগিব যেটো সংখ্যাৰে পূৰণ কৰিলে আমি 25 পাম আৰু এই 25 টো কি হ'ব এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব আৰু আটাইতকৈ সৰু সংখ্যাটো হৈছে 5 মানে সংখ্যা কেতিয়াও মানে যে দুটা সংখ্যা ওলাব সংখ্যা দুটা সিঙ্গল ওলাব লাগিব 5 ওলালে আৰু এটা 5 ওলাব লাগিব যেটো হতি উৎপাদক ওলাব এতিয়া আমি এই সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা যেহেতু নহয় গতিকে ইয়াক আমি পূৰ্ণবৰ্গ সংখ্যা কিয় নহয় আৰু কিহেৰে পূৰণ কৰিলে কি সংখ্যা আটাইতকৈ সৰু সংখ্যা আছে যেটোৱে পূৰণ কৰিলে আমি এটো পূৰ্ণবৰ্গ সংখ্যা পাম তাক চাবৰ কাৰণে আমি আগতীয়াকৈ ইয়াক উৎপাদক বিশ্লেষণ পদ্ধতি নিব লাগিব ইয়াক আমি লিখিলেও পাৰি যে ইয়াক উৎপাদক বিশ্লেষণ পদ্ধতিত নি পাও মানে আমি উৎপাদক বিশ্লেষণ পদ্ধতিলৈ ইয়াক লৈ যাম কেনেকৈ দিব লাগিব উৎপাদক বিশ্লেষণ জানা মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিটোকে মই কৈছো উৎপাদক বিশ্লেষণ পদ্ধতি বুলি 1525 ক আমি মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিত কৰি দিলো এটো কি হে যাব 5 ৰে যাব 5 3 গুণ 15 দুটাক কৰিম 25 কৰাৰ বাবে মাজতে শূন্য দিছো দুটা সংখ্যাক ডাইৰেক্ট কৰাৰ বাবে 5 5 25 আকৌ এটো কি যাব 5 ৰে যাব 5 36 5 1 5 61 ক আৰু কোনোৰে না যায় মানে একো সংখ্যাৰে না যায় সো এটো কাৰো ভাগ কৰিব নোৱাৰি আমি এখিনতে দেখিলো যে এহাল 5 ওলাইছে কিন্তু 61 সিঙ্গল ওলাইছে মানে 1 পেয়াৰ 5 ওলাইছে কিন্তু সিঙ্গল পেয়াৰ 61 ওলাইছে মানে 5 এজোৰ ওলাইছে কিন্তু 61 এটা ওলাইছে আৰু এটা 61 লাগিব গতিকে আমি লিখিব পাৰিম যে 1525 ক আটাইতকৈ সৰু সংখ্যা 61 এৰে পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব যেহেতু আমি মই বুজাই দিছো যে এটা পেয়াৰ আছে কিন্তু 61 টো সিঙ্গল আছে সেই 61 টো সিঙ্গল থকাৰ বাবে এইটো আটাইতকৈ সৰু সংখ্যা যেটোৱে নেকি 1525 ক পূৰণ কৰিলে মানে 61 মাল্টিপ্লাই 1525 এটো পূৰণ কৰিলে মানে 61 এৰ এটো পূৰণ কৰিলে যেটো পাম হেতুৱে পূৰ্ণবৰ্গ সংখ্যা হ'ব আৰু এটো উত্তৰটো এনেকৈ লিখিব লাগিব কোনো মাইনাস নকৰে মার্কস সেম দি দিব এতিয়া আমি কোৱেশ্চন নম্বৰ 5 ৰ
দ্বিতীয়টোলৈ আহিম দ্বিতীয়টো প্ৰশ্ন কি দিয়া আছে 1008 কুৱেশ্যন নম্বৰ 5 2 নম্বৰ প্ৰশ্নটো দিয়া আছে 1008 এইটো সংখ্যাকো আমি ফাৰ্স্ট কি হ'ব লাগিব উৎপাদক বিশ্লেষণ নিব লাগিব ইয়াক আমি মৌলিক উৎপাদক বিশ্লেষণ নিপাওঁ পদ্ধতি নিপাওঁ মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতি যেহেতু জানাই সেইটো পদ্ধতিত আমি নিম 1008ক নিম এটুক 2 ৰে কৰিম 2 5 গুণ 10 0 2 4 গুণ 8 এটুক আকৌ 2 ৰে কৰিম 2 গুণ 4 2 5 10 2 গুণ 4 এইটুক আকৌ কি কৰিম 2 ৰে কৰিম 2 গুণ 2 2 গুণ 4 2 গুণ 12 2 ৰে কৰিম 2 গুণ 12 2 3 গুণ 6 60 ঠিক যাব 7ৰে সৰি 7ৰে নকৰো 3 ৰে যাব 3 2 গুণ 6 3 গুণ 3 এটো 3 ৰে যাব 3 7 গুণ 21 আৰু এই যেটো 7 7 টক আৰু না যায় ইমানতে ৰখি গলে এতিয়া আমি ইয়াত দেখিছো যে 1 পেয়াৰ 2 পেয়াৰ আৰু 3 এটা পেয়াৰ আছে কিন্তু 7 সিঙ্গল আছে ইয়াতে সিঙ্গল থকা সংখ্যাটো হৈছে 7 গতিকে আমি জানিলো যে 1008 সংখ্যাটোৰ লগত আটাইতকৈ সৰু সংখ্যা 7 ৰে পূৰণ কৰিলে যেটো সংখ্যা পাম সেই সংখ্যাটোৱে পূৰ্ণবৰ্গ সংখ্যা হ'ব মানে এই সংখ্যাটো এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব এতেকে 1008ক আটাইতকৈ সৰু সংখ্যা 7 ৰে পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব এনেকৈ লিখি দিম এতেকে 1008 সংখ্যাক তো মই আখৰবোৰ অলপটা বেয়া সো কিবা ধৰিব নোৱাৰিলে মোক কমেন্টত জনাবা 1008 সংখ্যাটোক 7 ৰে পূৰণ কৰিলে সংখ্যাটো সৰি এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব সংখ্যা হ'ব এতিয়া আমি কোৱেশ্চন নম্বৰ 2 টো কৰিলো 5 ৰ কোৱেশ্চন নম্বৰ 3 টো কৰিম কোৱেশ্চন নম্বৰ 3 টো কৰিম 3